আপুনি এই কথাটো কেনেকৈ গম পালে? মই কালি ফেচবুক চাই থাকোঁতে মই দেখিলোঁ তাতে মই মেডিকেলৰ মানে কিছুমান প্ৰগ্ৰেম চাওঁ, তাৰ কি বেমাৰ কি ঔষধ খাব লাগে। ঠিক এগৰাকী মহিলাই তেওঁ এই ভিডিঅ'টো কৈ আছিলে যে আশীৰ্বাদ আটাত মানে এনেকুৱা প্লাষ্টিক আছে যাৰ কাৰণে কেঞ্চাৰ বা হেৰি হয়। সেইকাৰণে আমি ভাবিছোঁ, কালি মই প্ৰমাণটো নাচালোঁ, ৰাতি বহুত দেৰি হোৱাত আজি ৰাতিপুৱা চালোঁ, চাই পেলাই এয়া চাওক, এয়া প্লাষ্টিক, ইয়াত কোনো হেৰি পানী নাই, ভাল পানী এয়া ওলাব, ইয়াত কোনো আটাৰ হেৰি নাই। এনেকুৱা পানী এনেকুৱা আটা খুৱাই মানুহক গোটেই সমগ্ৰ ভাৰতবৰ্ষখনত এই আশীৰ্বাদ আটাটো চবেই খায়, প্ৰায় মানুহেই খায়, দাম বেছি যদিও এই আটাটো খাবলৈ হেৰি নাই। কিন্তু মানুহক এনেকৈ ঠগন দি আমাৰ মানুহক যদি আমি নিজে মাৰিবলৈ বিচাৰিছোঁ, তেতিয়াহ'লে আমাৰ দেশখনত কি পৰিৱৰ্তন আহিব? পৰিৱৰ্তন কৰিব কেনেকৈ এইবিলাক কৰি পেলাই? যি হস্পিটেলত গৈ গৈ মানুহ শ মানুহে এতিয়া কেঞ্চাৰৰ কাৰণে বেছি, এনেকুৱা এটা কোম্পানী, এনেকুৱা এটা কোনে অতি সোনকালে ষ্টপ কৰিব লাগে, নহ'লে গোটেইখিনি জ্বলাই দিব লাগে, আৰু নহয় সিহঁতে মানুহক মানে ফুলত দি পেলাই সিহঁতক হত্যা কৰিব লাগে। এনেই নহয়, পুলিচক দি পেলাই শাসন কৰিব নোৱাৰি, সিহঁতক ৰাজপথলৈ আনি পেলাই সিহঁতক পাব্লিকে এনেকুৱা মাৰিব লাগে, যাতে সিহঁতৰ পৰিৱৰ্তনটো গোটেই ভাৰতবৰ্ষৰ যিবিলাক মানুহে এনেকুৱা কোম্পানী চলাই আছে সেইসকলক যাতে বন্ধ কৰিব পাৰে, ৰোধ কৰিব পাৰে, সেইকাৰণে এই বস্তুটো পদক্ষেপ ল'ব লাগে। আজি এজন আটাই মানুহে চাওক কেনেকুৱা এটা পৰিৱেশ। মই যদি আজি নাচালোঁ হয়, এই প্লাষ্টিকবিলাক কেনেকৈ মানুহে হজম কৰি আছে। মই এজনী ডায়েবেটিছ পেচেণ্ট, মই এনেকুৱা পেচেণ্টৰ কাৰণে মই দাম হ'লেও মই আটাটো খাওঁ। মই প্ৰমাণ পালোঁ কাৰণে আজি এইখিনি হ'ল, যদি নোপোৱা হ'লে মইতো খাই থাকিলোঁ হয়। তেনেকৈ কত শ কোটি কোটি মানুহে খাই আছে। সেইকাৰণে অনুৰোধ কৰিছোঁ যাতে আমাৰ DC এৰিলৈ মই বাৰ্তাটো দিছোঁ, DC আৰু DDSলৈ বাৰ্তাটো দিছোঁ, মেজিষ্ট্ৰেটে হতুৱাই আমাৰ চেয়াৰমেনক মই কথাটো কৈছোঁ, তেজপুৰ মিউনিচিপালিটি চেয়াৰমেনক কৈছোঁ। তাৰপিছত মই নিজেই যিখিনি পাৰিছোঁ, এতিয়া মই এইটো এটা ডাঙৰ পদক্ষেপ ল'ব লাগিব, কাৰণ চবেই ভাৰতবৰ্ষৰ মানুহে এই আশীৰ্বাদ আটাটো খায়। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, এই ফেচবুকৰ জৰিয়তে আপোনালোকে যাতে এই ফেচবুকৰ আটাটো বন্ধ হোৱাটোতো হ'বই, কিন্তু ইয়াৰ লগত মানে ডাঙৰ এটা মানে মানুহৰ এটা বেলেগ হেৰি আছে, যাৰ কাৰণে আজি এই আটাত এনেকুৱা এটা বেয়া বস্তু দি পেলাই মানুহক মৃত্যুৰ মুখত পেলাব পাৰিছে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ সকলো সমূহ ৰাইজক, সকলো মানুহকে কৈছোঁ যাতে আপোনালোকে আটাটো বন্ধ কৰাটো নিবিচাৰিব, বন্ধটো হ'বই, কিন্তু সিহঁতক এনেকুৱা এটা পানিছমেণ্ট দিয়াৰ কাৰণে আপোনালোকে ব্যৱস্থাৰে জাগৰণ কৰক, যাতে এনেকুৱা এটা পিছৰ ছেকেণ্ড হেৰিত যাতে নহয়। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মই আশা কৰিছোঁ সকলোৱে এই ভিডিঅ'টো চাই আপোনালোকে যাতে চবেই শ্বেয়াৰ কৰক, কাৰণ নহ'লে ইজনে সিজনে নাজানিব। তেতিয়া যিমানেই শ্বেয়াৰ কৰিব সিমানেই মানুহে জানিব, আৰু তাৰ বাবে সকলোৱে আগবাঢ়ি আহক, একগোট হৈ পেলাই যাতে এই আশীৰ্বাদ এটা যোন কোম্পানী চলাইছে তেওঁলোকক যাতে ফাঁচি দিব লাগে, তেওঁলোকে দেখুৱাই ৰাজপথত তেওঁলোকে পাব্লিকে ফাঁচি দিয়াব লাগে। কাৰণ পুলিচ প্ৰশাসনলৈ গ'লে ওপৰৰ পৰা পুলিচক হাংগামা দিব বোলে সেইটো বন্ধ কৰা। তেওঁলোকৰতো কোম্পানী ডাঙৰ ডাঙৰ মানুহ, তেওঁলোকৰ হাতত আছে বহুত ডাঙৰ টকাৰ হেৰি আছে, মেজিষ্ট্ৰেট হওক মিনিষ্টাৰ হওক সকলোৱে তেওঁলোকক পুলিচক হেৰি কৰি ৰেহাই দিবৰ কাৰণে ওপৰৰ পৰা ক'ব, তেওঁলোকক ক'ব। সেইকাৰণে আমাৰ আজি ৰাইজ ওলাই আহক, ৰাজপথলৈ ৰাইজ ওলাই আহক, নহ'লে দেশ মানে ৰসাতলে যাব। এইকাৰণে মই অনুৰোধ কৰিছোঁ সকলোৱে যাতে শ্বেয়াৰ কৰক এই কথাখিনি, এই বস্তুখিনি। ইমানতে মই সামৰণি মাৰিছোঁ।